আমি দেখুৱাইছোঁ এয়া কাহিলীপাৰাৰ দৃশ্য আৰু ইতিমধ্যে পৰিমিতাৰ মাতৃ আৰু তেখেতৰ ভণ্টি আহি ঘৰত আহি উপস্থিত হৈছে। এক যথেষ্ট এক শোকাকুল পৰিৱেশ আৰু সকলো কান্দোনত ভাগি পৰিছে এই মুহূৰ্তত। এক অভাৱনীয় পৰিস্থিতি, কাৰণ কাহানিও কল্পনা কৰিব নোৱাৰা এক পৰিস্থিতি। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া পৰিমিতাৰ ভনীয়েক আৰু মাতৃ কিছু সময় পূৰ্বে ইয়াত আহি পাইছেহি আৰু যথেষ্ট এক শোকাকুল পৰিৱেশ। সকলোৰে চকুত চকুলো, কাৰণ এগৰাকী মেধাৱী ছাত্ৰী এনেদৰে গুচি যাব বুলি কোনো ভবা নাছিলে। কিন্তু যোৱাকালিৰ যি নিমাতীঘাটৰ যি ফেৰী দুৰ্ঘটনা, সেই ফেৰী দুৰ্ঘটনাত এনেদৰে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল এগৰাকী মেধাৱী সম্পন্ন যুৱতী। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ কাহিলীপাৰাৰ এয়া পৰিৱেশ দেখুৱাই গৈছোঁ। কেৱল কান্দোন, কেৱল কান্দোন, কেৱল কান্দোন, চৌদিশে কেৱল কান্দোনৰ ৰ'ল উঠিছে, কাৰণ কোনো কল্পনা কৰা নাছিলে যে এনে এক ঘটনা সংঘটিত হ'ব আৰু যাৰ বাবে এই মুহূৰ্তত যথেষ্ট এক শোকাকুল পৰিৱেশৰ মাতৃ আছে, আত্মীয় আছে, ভনীয়েক আছে, সকলো আহি এই মুহূৰ্তত এই যি কাহিলীপাৰাৰ যিটো বাসগৃহ, সেই বাসগৃহত আহি উপস্থিত হৈছে। আৰু এয়া দেখিছে যথেষ্ট শোকত ভাগি পৰিছে প্ৰতিজন ব্যক্তি, প্ৰতিজন লোকৰ ইয়াত চকুলো গৈছে এই মুহূৰ্তত, কেৱল চকুলো নিগৰিছে আৰু সেয়াই যেন নিয়তিৰ শেষ। আৰু এয়া এই মুহূৰ্তত আমি দেখুৱাইছোঁ কি এক পৰিৱেশৰ মাজত ঘৰৰ পৰিয়াল এই মুহূৰ্তত আমি দেখুৱাইছোঁ চকুত চকুলো, সকলোৰে চকুত কেৱল চকুলো। বাইদেউ কি ক'ব, যথেষ্ট এক সময় এই মুহূৰ্তত মাতৃ আৰু ভণ্টি এতিয়া ক'বলৈ ভাষা নাই আৰু মানে আমি ইমান দুখ পাইছোঁ নহয়, ইমান দুখ পাইছোঁ, ক'ম আৰু ক'বলৈ ভাষা নাই। একদম অমায়িক আছিলে, কি ক'ব? ক'বলৈ তুমি এটাই কথা ক'ম, আমি এইটোৱে যেন শেষ দুৰ্ঘটনা হওক তাত নিমাতীত, আমাক এখন দলং লাগে, সেইটোৱে আমাৰ কথা। আমাৰ বহুতবাৰ হৈছে, কিন্তু চৰকাৰে আমাক দলং দিব লাগে। এতিয়া আমি ইয়াৰ পৰিমিটাৰ আমি চোতালৰ পৰা এইটো জোৰদাৰ প্ৰতিবাদ কৰিছোঁ যে আমাক এখন দলং লাগে, সেইটো যে লাষ্ট আমাৰ দুৰ্ঘটনা হওক নিমাতীত। মানে খুব দুখ লাগিছে, এজনী উঠি অহা ছোৱালী, ফুলকমলীয়া ছোৱালী শেষ হৈ গ'ল। গতিকে কি ক'ম এতিয়া আৰু, ক'বলৈ আমাৰ ভাষা একদম আমাৰ যে নাই, খুব দুখ লাগিছে। খুব ভাল ছোৱালী আছিলে, গতিকে সেইটোৱে আমি ইয়াৰ পৰা আমি পৰিমিতাৰ মাক আছে, দেউতাক আছে, ভনীয়েক আছে, তেওঁলোকৰ 4টা আছিলে মানে প্ৰাণী, বাইক ভনীয়েক 2জনী, মাক দেউতাক তেনেকৈ আছিলে। কিন্তু এতিয়া এগৰাকী হেৰাই গ'ল, প্ৰতিভাসম্পন্ন এগৰাকী ছোৱালী আমাৰ মাজৰ পৰা হেৰাই গ'ল। চব ফালে চব প্ৰতিভা আছিলে তেখেতৰ, নাচ গান আদি কৰি চব, পঢ়া শুনা চব ফালে তেওঁ প্ৰতিভা আছিলে, কিন্তু আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। এয়া পিতৃ আমি দেখুৱাইছোঁ, পৰিমিতাৰ পিতৃ এই মুহূৰ্তত বাহিৰত ওলাই আহিছে আৰু শেষবাৰৰ বাবে নিজৰ কন্যাক এয়া শেষ বিদায়, পিতৃৰ শেষ বিদায় এই মুহূৰ্তত নিউজ লাইভত সকলক দেখিছোঁ। সকলোৰে চকু সেমেকি উঠিছে, সকলোৰে চকুত চকুলো, কোনো কাহানিও নাছিলে এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু এনেদৰে পিতৃৰ শেষ বিদায় এই মুহূৰ্তত পূব গুৱাহাটী বিধায়ক সিদ্ধাৰ্থ ভট্ট ডাঙৰীয়াও ইয়াত আহি উপস্থিত হৈছে। আৰু এয়া আমি দেখুৱাইছোঁ পিতৃৰ শেষ বিদায় এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে কি এক পৰিস্থিতি, কি এক পৰিৱেশৰ মাজত কল্পনা কৰিব নোৱাৰা এক পৰিৱেশ। আৰু এই মুহূৰ্তত শেষবাৰৰ বাবে নিজৰ কন্যাক শেষ বিদায় দিবলৈ এনেদৰে পিতৃ এয়া যথেষ্ট শোকত ভাগি পৰিছে। প্ৰতিজন ব্যক্তি, প্ৰতিজন হৃদয়ৱান লোক আজি ভাগি পৰিছে। কাহানিও যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয়, যি নিমাতীঘাটত সংঘটিত হ'ল। আৰু এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ কাহিলীপাৰাৰ পৰা পোনপটীয়াকৈ দেখুৱাই গৈছোঁ পৰিমিতাৰ এই যি ঘৰৰ পৰা আমি দৃশ্য দেখুৱাই গৈছোঁ এই মুহূৰ্তত। আৰু শেষবাৰৰ বাবে এনেদৰে পিতৃয়ে বিদায় দিছে নিজৰ ছোৱালীক আৰু শেষবাৰৰ বাবে চুই নিজৰ কন্যাক বিদায় দিছে এগৰাকী পিতৃয়ে। এই মুহূৰ্তত আমি এয়া পৰিৱেশ দেখুৱাইছোঁ কি এক পৰিস্থিতিত সকলোৱে শোকত। আমি সঁচাকৈ মৰ্মাহত হৈছোঁ, কিয়নো এখেতসকল বহু বছৰৰ পৰাই আমাৰ পুলিচত কাম কৰে, ইয়াতে আছিলে। ছোৱালীজনী মই যিমানখিনি জানো যথেষ্ট অমায়িক ছোৱালী আছিল, পঢ়া শুনাটো ভাল আছিল, ভাল চাকৰি এটাও পাইছিলে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা এটা, আৰু আমি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ইয়াৰ দৃশ্য দেখাই আছোঁ আপোনালোকক। নৱগছ শ্মশানত আহি মৃতদেহ পাইছেহি, আৰু ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু দীপাংকৰ
এনেকৈ পঢ়া সহপাঠী সকলো তেওঁলোকে এইদৰে ভাগি পৰিছে আমি দেখাইছোঁ। তেওঁৰ লগত এই যিসকল দেখি তেওঁলোক একেলগে তেওঁৰ লগত পঢ়িছিলে ইউনিভাৰ্চিটিৰ পৰা আদি কৰি আজি এইদৰে নৱগছ শ্মশানত উপস্থিত হৈ এনেদৰে তেওঁলোকক সুখত ভাগি পৰা পৰিলক্ষিত হৈছে আমি দেখাই আছোঁ। এনে এটা শোকাবহ ঘটনা আৰু প্ৰবক্তা হিচাপে যোগদান কৰি পাঠদান শিক্ষাদান আৰম্ভ কৰিছিলেহে আৰু এনে এটা শোকাবহ ঘটনাত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি অত্যন্ত মৰ্মাহত আৰু আত্মাৰ শান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ। ভাষা নাই, কি ভাষাৰে প্ৰকাশ কৰিব। এগৰাকী খুব প্ৰতিভাৱান শিক্ষক আছিল, সেইটোতো হয়েই, কিন্তু তাৰ আগৰ যিটো ছাত্ৰ জীৱনৰ যিটো ধাৰা, অসম জাতীয় বিদ্যালয় অধ্যয়ন কৰিলে, কটন মহাবিদ্যালয়ত অধ্যয়ন কৰিলে, গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিলে অসমীয়া বিভাগত, তাৰপিছত আকৌ প্ৰবক্তাক যোগদান কৰিলে, কৰি পাঠদান আৰম্ভ কৰিছিলেহে, তাতেই ঘটনা। অত্যন্ত আমি মৰ্মাহত। আত্মাৰ শান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ মুখৰ ভাষা নাই। আচলতে এনেকুৱা সম্ভাৱনাপূৰ্ণ এগৰাকী শিক্ষয়িত্ৰী আমি আজি হেৰুৱাইছোঁ। বহুত কষ্ট কৰিব পৰা ছোৱালী আছিলে, য'ত আমি ওচৰে পাজৰে থকাখিনিৰ সময়ত কেতিয়াবা ক্লাছ গৈ নাপাওঁ, এটা দুটা ক্লাছ মিছ হৈ যায়, কিন্তু তাই কেতিয়াও ক্লাছ মিছ নকৰিছিলে। ছাৰহঁতে কয় মানে সদায় কেনেকৈ তুমি ক্লাছত থাকা, এটা দিনো মিছ নকৰা, এটা দিনৰ এটা ক্লাছো মিছ নকৰা। সেই আৰু সময়তকৈ সোনকালে গ'ল আৰু আমাৰ নিচিনা দুৰ্কপাল কাৰো নহওক যে নিজৰ সহপাঠীৰ সৎকাৰত আজি এনেকৈ তাইৰ বিষয়ে ক'ব লগা হৈছে।